আল্লাহ তাআলা কৈছে ৱাআশিৰুহুন্না বিল মা'ৰুফ, অৰ্থাৎ তোমালোকে স্ত্ৰীসকলৰ লগত সৎব্যৱহাৰৰ সৈতে জীৱন যাপন কৰা। প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাস্তৱ জীৱনত এনেধৰণৰ বহুতো উদাহৰণ ৰাখি থৈ গৈছে। স্বামী স্ত্ৰী মহব্বতৰ ক্ষেত্ৰত বা সাংসাৰিক জীৱনৰ ক্ষেত্ৰত যিবোৰ পদাংক অনুসৰণ কৰিলে আমি নিশ্চয় আমাৰ সংসাৰত শান্তি অটুট ৰাখিবৰ কাৰণে সক্ষম হ'ম। প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পবিত্ৰ বিবিসকলৰ ভিতৰত আটাইতকৈ কনিষ্ঠ বিবি আছিল হজৰত মা আয়েশা ছিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহা। মা আয়েশা ছিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহাক খুশি কৰাৰ কাৰণে কেতিয়াবা নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ সমবয়সীয় ছোৱালীবোৰৰ সৈতে খেল ধেমালি পৰ্যন্ত কৰিবৰ কাৰণে অনুমতি দিছিলে। এদিনাখন প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মা আয়েশা ছিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহাক উদ্দেশ্যি ক'লে, হে আয়েশা, এইটো আকৌ কেনে ঘোঁৰা? ঘোঁৰাৰো ডেউকা থাকেনে? তাকে শুনি প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মা আয়েশা ছিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহাই উত্তৰ দিলে, ইয়া ৰাছূলুল্লাহ, সুলাইমান আলাইহিছ সালামৰ ঘোঁৰাৰ পাখি নাছিলেনে? প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কথাটো শুনি খুব হাঁহিবলৈ ধৰিলে। সুবহানাল্লাহ। বুখাৰী শৰীফৰ এটা ৰাৱায়াতত আহিছে, এবাৰ নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মা আয়েশা ছিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহা নিজৰ চাদৰৰ আঁৰত পৰ্দা কৰি হাবছীসকলৰ হৰবি খেল বহু সময়লৈকে দেখুৱাইছিলে। বুখাৰী শৰীফৰ অন্য এটা ৰাৱায়াতত আহিছে যে প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাংসাৰিক জীৱনত নিজৰ বিবিসকলক ঘৰুৱা কাম কাজতো সহায় কৰিছিলে। প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ কামবোৰ প্ৰায় নিজেই কৰিছিলে, যেনে জোতা চিলাই কৰা, কাপোৰ চিলাই কৰা, জোতা চাফা কৰা বা ছাগলী খিৰোৱা, এনেকৈ নিজৰ কামবোৰৰ উপৰিও ঘৰুৱা কামবোৰৰ ক্ষেত্ৰত বিবিসকলক সহায় কৰিছিলে। আবু দাউদ শৰীফৰ এটা ৰাৱায়াতত আহিছে যে প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু মা আয়েশা ছিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহাৰ মাজত এবাৰ দৌৰ প্ৰতিযোগিতা হয়। উক্ত দৌৰ প্ৰতিযোগিতাত মা আয়েশা ছিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহু প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগত আগবাঢ়ি গ'ল। কিছুদিন পিছত আকৌ প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু মা আয়েশা ছিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহাৰ মাজত আকৌ দৌৰ প্ৰতিযোগিতা হ'ল। এইবাৰ হুজুৰ কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আগবাঢ়ি গ'ল আৰু আয়েশা ছিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহাক উদ্দেশ্যি ক'লে, লোৱা, এইটো সেইটোৰ বদলা। সুবহানাল্লাহ। এবাৰ প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আজৱাজে মুতাহাৰাত অৰ্থাৎ পবিত্ৰ বিবিসকলক সন্তুষ্ট কৰাৰ উদ্দেশ্যে চিহাদ তথা মৌ পান কৰাক নিজৰ ওপৰত হাৰাম কৰি লৈছিলে, যাৰ পৰিপ্ৰেক্ষিতত আল্লাহ তাআলা কোৰআনৰ আয়াত নাজিল কৰিছিলে। মুঠ কথা, প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ বাস্তৱ জীৱনত স্বামী স্ত্ৰীৰ মহব্বতৰ ক্ষেত্ৰত এনেকুৱা কিছুমান অতুলনীয় আদৰ্শ আমাৰ মাজত ৰাখি থৈ গৈছে, যিবোৰ আমি যদি অনুসৰণ কৰোঁ, সাংসাৰিক জীৱনত অশান্তি দূৰ হৈ শান্তি আহিবলৈ নিশ্চয় বাধ্য হ'ব আৰু স্বামী স্ত্ৰীৰ মাজত মহব্বত সদায় অটুট থাকিব আৰু এখন সুন্দৰ তথা শান্তিপূৰ্ণ সংসাৰ পাবলৈ আমি সক্ষম হ'ম ইনশাআল্লাহ।